लेकिन हम भी पहली बार हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल हिरक जेदास ब्लॉग। मैं যোৱাকালি য'ত আছিলোঁ এই ঠাইটো দেখুৱাম আৰু তাৰ আগতে মই দেখুৱাম বৰ্তমান মই কি কৰি আছোঁ। বৰ্তমান মই কৰি আছোঁ চাহ। এয়া চাওক চাহ, আৰু মোৰ বেকগ্ৰাউণ্ডটো চাই লওক। এনেকুৱা বেকগ্ৰাউণ্ডত যোৱাকালি তেনেকুৱা এটা ঘৰত চাওক লওক। আজি আমাৰ ভ্ৰমণসূচীৰ পঞ্চমটো। এয়া চুমিক ভাত খুৱাই দি আছে ৰাতি মৰম। সিহঁতে তাৰমানে তিনিওজনে কেনেকৈ খুৱাইছে, নানি কৰিছে খুৱাই। তো ইয়াৰ পৰা আমি যাম আজি যলৈকে আহিছিলোঁ, য'ৰ উদ্দেশ্য লৈ আহিছিলোঁ পৰশুৰাম কুণ্ডলৈ। আৰু পৰশুৰাম কুণ্ডলৈ অলপ পিছত আমি যাম। এতিয়া আমি খাই আছোঁ চাহ ইয়াত। ময়ে বনালোঁ চাহটো, কেনেকুৱা হয় নাজানো। আৰু এই যে দাদা, এই দাদাজন আমাৰ ইয়াত থাকে, নলবাৰীৰ হয় ন? পাঠশালা। দাদাই পাঠশালা হয়। দাদাৰ নামটো কওক। গৌতম ৰয়। গৌতম ৰয়। এখেতে ইয়াতে থাকে, কোম্পানীত থাকে, কোম্পানীত কাম কৰে। আৰু তেখেতে যথেষ্টখিনি আমাক কালি ৰাতি সহায় কৰিলে। আৰু ইয়াৰ স্বত্বাধিকাৰী কি ডেকা আছিলে? অৰূপজ্যোতি ডেকা। তেখেত স্বত্বাধিকাৰী আমাক বহুতখিনি হেল্প কৰিলে। আৰু ৰাতিপুৱা অলপ আগতেও ফোন কৰি সুধিছে আমি গ'লোঁ নে, থাকিম, মানে বহুতখিনি। আৰু বিশেষকৈ মই যোৱাকালি ৰাতি দাদাক চাহ একাপ বনাই খুৱাইছিলোঁ, কিন্তু চাহ দাদাই চাহৰ বিষয়ে ক'ব। কালি চাহটো কেনে আছে? চাহটো ভাল বনাইছে, বৰ ভাল লাগিছে। এই আমুল তাজা গাখীৰেৰে বনাইছে, ভাল লাগিছে চাহখিনি। দাদাই কালি কৈছে বহুত ভাল হৈছে বুলি, কিন্তু দাদাক চাহ বনাই খালোঁ। তেতিয়া মই চাহ বনাইছোঁ, খাই যদি দাদা খাব পাৰিব। হ'ব খাম। আপুনি এই দাদাই কিবা কাম কৰি আছে যে, এই চাওক কিবা। মই মানে সৰস্বতী পূজাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। সৰস্বতী পূজাৰ প্ৰস্তুতি। তো আজিতো সৰস্বতী পূজা, আৰু মোৰ ফালৰ পৰা সকলোকে 26 জানুৱাৰীৰ শুভেচ্ছা জনালোঁ। তো সেয়াই আৰু আজি দাদা কৰক, আপুনি কাম কৰক। তো আমি যোৱাকালি আছিলোঁ ইয়াত। এইটো চাওক গোটেই লোকেশ্যনটো, যিহেতু কালি আমি আহি পাওঁতে ৰাতি হৈছিলে, তো ৰাতি আপোনালোকক দেখুৱাব পৰা নাছিলোঁ। এতিয়া আমাৰ ইয়াতে চলি আছে চাহ। আৰু ইয়াত চাওক ৰঙা আদা দিয়া ৰঙা চাহ আৰু ব্ৰেড। আৰু খুৰীয়ে খাই আছে। খুৰী খাই দিয়ক। এইবিলাক খাই আছে। আপুনি পানী খাই আছে? ঔষধ খাব, ঠিক আছে। ঔষধ টাইমত খাব লাগে, টাইমত খাই লওক। আৰু এই আমাৰ এইকেইজনীয়ে খাই আছে, এই খুৰীও খাই আছে। চাওকচোন, খুৰী 5খন মানে একেলগে মুখত মাৰি দিছে। এইটো কোম্পানীৰ ভিতৰত আমি যোৱাকালি ৰাতি আছিলোঁ। আৰু ইয়াৰ ওচৰতে এয়া দেখিছে, মই দেখুৱাই আছোঁ, ইয়াতে এটা ৰেল লাইন আছে। এয়া চাওক ৰেল লাইন। এয়া হ'ল ৰেল লাইন। আৰু মই বাহিৰত ওলাই আহি দুজনমান ইয়াৰ লোকেল দাদাক লগ পালোঁ। দাদাকেইজন ইয়াতে অলপ ৰাতিপুৱা বোলে অলপ আহিলে ওলাই। আৰু আজি যিহেতু 26 জানুৱাৰী, দাদাহঁতৰ লগত কথা পাতিলোঁ যে ক'ৰবাত যাওঁতে কিবা প্ৰব্লেম হ'ব পাৰে নে নোৱাৰে। দাদাতে ক'লে যে একো নহয়। তো দাদাহঁতৰ লগত কথা পাতি ভাল লাগিলে, বহুতখিনি কথা পাতিলোঁ। এই যে এজন আছে, আমাৰ নামটো কৈ দিয়ক। আকাশ মৰাণ। আৰু এই দাদাৰ নামটো মৃদুল কাকতি হয়। আৰু আপোনাৰ বিকি ফুকন। তিনিটা বেলেগ টাইটেল। গৰম ঘুগুনি আৰু ইয়াৰ ভাজি। এয়া খুৰাৰ দোকানত ৰাতিপুৱা আহিলোঁ, আৰু এই খুৰীজনী আছে। খুৰী এবাৰ মুখখন দেখুৱাই দিয়ক। এই খুৰী লাজ কৰি দিয়ে, চাওক। এয়া খুৰীয়ে আমাক বনাই দিলে সুন্দৰকৈ খাদ্য। আৰু এয়া আজি যিহেতু 26 জানুৱাৰী, দোকান বন্ধ, তো অলপমান বস্তুৱে বনাইছিলে আমাৰ কাৰণে। এয়া ল'লোঁ, আৰু মই ল'লোঁ পেকিং। এয়া পিঁয়াজ, ভাজিখন ভালেই দেখাত হৈছে, খাই ক'ব লাগে কেনেকুৱা হয়। খুৰাজনে এটা বস্তু দেখুৱালে, এইখন চাওক ক'ল্ড ড্ৰিংক, এইখন আঁঠুৱা, আৰু তলত শুব পাৰি। খুৰাই ক'ৰবাত গ'লে কি এইখন লৈ যায় লগত? খুৰাই এইখন গ'লে লগত লৈ যায়। ইয়াত চাওক খুৰীয়ে দেখুৱাই আছে। ইয়াত খুৰী এবাৰ সোমাই যাওক ভিতৰত। খুৰাই সোমাই যাওক এবাৰ, দিয়ক। এইবাৰ এনেকুৱাই বন্ধ কৰিব পাৰি আৰু একদম ক'ল্ড ড্ৰিংক। আকৌ পথাৰত আমি গাড়ীখন এয়া ৰখাই ল'লোঁ, আৰু গাড়ীখনত লগাবৰ কাৰণে এখন জাতীয় পতাকা লৈ লওঁ। তো আপোনালোকে জানে আজি 26 জানুৱাৰী, গতিকে 26 জানুৱাৰীৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি বাছৰ আগত এখন আমাৰ মৰমৰ জাতীয় পতাকা আঁৰি লওঁ। গতিকে আমাৰ গাড়ীত এখন ভাবিছোঁ যে পতাকা এখন লগাম।
ত' ইয়াত দোকান এখন আছে, মই দেখিলোঁ ইয়াত দোকান এখন দেখিছোঁ, ত' তাৰ পৰা এখন পতাকা লৈ লওঁ। এয়া চাওক, আমি গাড়ীৰ ওপৰত লগাই আছোঁ জাতীয় পতাকা। তো ফাইনেলি আমি আহি পালোঁ অৰুণাচল, আৰু অৰুণাচল এতিয়া চাহ খাবলৈ আহিছোঁ। এয়া চাওক পিঠা, আৰু আমাৰ টেকেলি পিঠা, এইটো কিন্তু কালাৰিং, এইটো হোৱাইট, আৰু এনেকুৱা বিস্কুটো পায় ইয়াত, আৰু কেকো আছে। এতিয়া আমি চাহ খাম ইয়াত। তো এতিয়া খাই লওঁ গৰম গৰম চাহ। অৰুণাচলত আছোঁ। তো ধন্যবাদ। ইয়াত চাওক ইমান ধুনীয়া এটা উপহাৰ দিলে মোক। উপহাৰ দিলোঁ আমাৰ ভতিজা অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিম। তো অৰুণাচলত আহিয়ে এটা নতুন উপহাৰ পালোঁ আৰু ভাল লাগিলে। তো আপোনালোকৰ কেনেকুৱা লাগিছে এইখন জনাব। ইয়াত চাওক অ' খুৰা, কিহৰ পইচা তুলি আছে? এইটো এটা পুণ্য কাম মোৰ মনেৰে কৰিম বুলি গৈ আছোঁ। ইমান সুন্দৰভাৱে গাড়ী চলাই আনিছে যে আমি আপ্লুত। আৰু এটা হৰিধ্বনি আগবঢ়াওক। মনটোক আমাৰ তীৰ্থযাত্ৰীসকলৰ ফালৰ পৰা এটা সম্বৰ্ধনা দিম এখন ফুলাম গামোচাৰে, আৰু ফুলাম গামোচাখনি ইয়াৰ নামত কিছুমান মই ড্ৰাইভাৰ দেখিছোঁ, তেওঁলোকে মাত্ৰ গাড়ীখনেই চলায় আৰু একো কাম নকৰে। কিন্তু আমাৰ এই দুজন ব্যক্তিয়ে আমাৰ মাজত আজি আছে আৰু আমাক যথেষ্ট সহায় কৰিছে। একো আক্ষেপ নকৰিবা, এনেধৰণে আগবাঢ়া। এই মৰ্মে আপোনালোকৰ পৰা পোৱা এই ডনেশ্যনখিনি তেওঁলোকক মই আগবঢ়াইছোঁ। আপোনালোকে দুজনে আৰু বেছি দিব লাগিছিল, নোৱাৰিলোঁ। গতিকে য'ত কিঞ্চিত যি পাইছোঁ, য'ত কিঞ্চিত তাতে সন্তুষ্ট থাকিব লাগে। এতিয়া আমাক গন্তব্যস্থানলৈ নিয়াৰ কাৰণে অনুৰোধ কৰিলোঁ। বেষ্ট এনে হ'ব লাগে মানুহ। বেষ্ট এওঁ আনন্দত চকু পানী, দুখত নহয়, আনন্দত। না বেষ্ট বেষ্ট ফুলাম গামোচা অলপ বেছি ষ্টাইলিছ, যিহেতু তেওঁ ইউটিউবাৰ, তেওঁক অলপ উৎসাহত ৰাখিছোঁ, তেওঁক সম্বৰ্ধনা দিলোঁ। আমি অৰুণাচল বৰ্ডাৰত সোমোৱাৰ আগমুহূৰ্তত য'ত চাহ খালে আপোনালোকে, তাতে এই মাফলাৰ মই দেখিলোঁ। এখন মোৰ কাৰণে কিনিছোঁ আৰু এখন তেওঁ কাৰণে কিনি ইতিমধ্যে গলত মেৰিয়াই দিছোঁ। এইখনো দিলোঁ মোৰ ফালৰ পৰা। এইখন তেওঁক তেখেতৰ মৰম মই সাদৰেৰে গ্ৰহণ কৰিলোঁ আৰু ভাল লাগিছে। আমাৰ উদীয়মান নেতা হিৰণজ্যোতি দাসৰ ভৱিষ্যত জীৱন সুন্দৰক, সকলোতে সন্মান পাওক। আমি বাছেৰে আহি থাকোঁতে ঠাইবিলাকত কিছুমান ব্যক্তিক তেওঁ লগ ধৰিছে, দুই এজন আমাৰ লগত চিনাকি কৰিও দিছে, কালিও দিছে। এজন পুলিচ আছিল, তেওঁ বৰ্তমান ইনস্পেক্টৰ, বৰপেটাত কাম কৰিছিল। দুজন আৰু ইয়াত অহা খবৰ পাই, তেওঁলোকে খবৰ পাই আমাক সাক্ষাৎ কৰিছে। গতিকে এইটো আমাৰ কম সৌভাগ্য নহয়
আৰু সিটো হৈছিল এওঁৰ জৰিয়তে আৰু মণ্টু দাসতো সীমাই নাই। সিদিনা আপোনালোকে আপ্যায়নটো দেখিছে। ধন্যবাদ, আপোনাকো ধন্যবাদ আৰু গোটেইবোৰকে ধন্যবাদ। তো ফাইনেলি আমি পালোহি পৰশুৰাম কুণ্ড। তো এতিয়া আমি উঠিম পৰশুৰাম কুণ্ডৰ পাহাৰলৈ। এই পাহাৰখন দেখিছে, আমি চিধাই যাব লাগিব। তো এতিয়া আমাৰ গাড়ী উঠিব পাহাৰৰ ওপৰত। তো এইটো ৰাস্তাত আমি চিধাই যাম আৰু গৈ পাম পৰশুৰাম পাহাৰ, আৰু তাত পৰশুৰাম কুণ্ডত আজি গা ধুব লাগিব। তো কুছ বলিয়ে আপ।